কি হ'ল যেতিয়া তাই চাইড নকৰিলে মই ভৰিৰে মোবাইলটো চাইড কৰি দিলোঁ দিওঁতে গামোচাখন কাষত আছিলে গামোচাখনতো ভৰিখন লাগিল আৰু কৰি থকাৰ কাৰণে মোবাইলটো সচৰাচৰ সমান হৈ থাকে কাৰণে দেখা নাপালে তেওঁলোকে গামোচাখন মানে মই ভৰিৰে এনেকৈ দিয়া বুলি ভাবিছে আৰু আমাৰ নিজৰ অসমীয়াৰ আমাৰ গামোচাখন মই ভৰিৰে কিয় মোহাৰিম আপোনালোকে নিজে কওক আৰু ব্ৰেকিং নিউজ হৈছে এটা কৰিশ্মা নাথে ভৰিৰে মোহাৰি দিলে গামোচা সেই বুলি কৈ দেখাই পুৰা প্ৰচাৰ চলাই আছে যে তাই গামোচাখন ভৰিৰে দলিয়ালে কিন্তু উচিত তাত কি হৈছিলে ঘটনাটো কি হৈছিলে সেইটো চালি জাৰি চাবৰ সময় নাই তেওঁলোকক খালি টিআৰপি লাগে তাৰ কাৰণে গোটেই টেটু ফালি দিছে টেটু ফালি পেলাই কৈ আছে কৰিশ্মা নাথৰ স্পষ্টীকৰণ শুনিলে তাই গামোচাখন লঠিয়াই দিয়াক লৈ তাই ফেচবুকত আহি পেলাই এটা স্পষ্টীকৰণ দিলে গতিকে শুনিলে তাই ক'লে ভুলবশতঃ ভৰিখন গামোচাত লাগি গ'ল মোবাইলটো তাতে থৈ দিছিলে মোবাইলটো গুচাব যাওঁতে হয়তো লাগি গ'ল তাই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে কিন্তু একাংশই এতিয়াও তাইৰ পাছত লাগিয়ে আছে যে তাই সেনেকুৱা কিয় ভুল কৰিব ভুল হৈছে তাই ফোনটো থৈছিলে তাই সাইড কৰিব যাওঁতে ভৰিখন হয়তো গামোচাত লাগি যাব পাৰে সেইটোকে তল ওপৰ কৰি কৰি ছ'চিয়েল মিডিয়া গৰম কৰি আছে কিছুমানে কৈছে বেছি ওপৰত উঠাই দিলে এনেকুৱা হয় আৰু কিছুমানে তাইক গালি দিছে যে গামোচাখন অসমীয়া স্বাভিমানক কিয় লঠিয়াই দিব লাগে তাই বাৰে প্ৰতি স্পষ্টীকৰণ দি আছে যে তাইৰ ভুল হৈছে তাইৰ ভুলবশতঃ লাগি গৈছে তাৰ পিছতো মানে তলক ওপৰ কৰি ওপৰক তল কৰি সেনেকৈ চলি আছে গতিকে কৰিশ্মা নাথে স্পষ্টীকৰণ দিলে সেইটো আপোনালোকে দেখাওক তেতিয়াহ'লে অসমৰ ৰাইজে বুজিব ভুল হৈছিল নে নাই বা ভুল হৈছে নে নাই কৰিশ্মা নাথৰ মই দেখালোৱে কৰিশ্মা নাথৰ স্পষ্টীকৰণটো গতিকে আপোনালোকে চাওক স্পষ্টীকৰণটো মোৰ এইটো ভিডিঅ'ত গোটেইখিনি নাই আপোনালোকে গৈ পেলাই স্পষ্টীকৰণটো চাই লওক